জয় বজৰাংবলী বুলি কৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ৱালৰ কিনাৰৰ পৰা মানে আজি মোৰ ৰুমটো মানে এনেই অকণমান ঠিক কৰিছোঁ মানে থাকিবলৈ যিহেতু অকণমান অসুবিধা হৈ গৈছে সেইটো কাৰণে ৰুমটোত বিচনাখন ভৰাই মেলি কাপোৰ কানিবোৰ মানে জাপি কৰি থৈছোঁ যিহেতু থাকিব লাগিব দেখি এইটোৱে মানে মোৰ ৰুম এইটোৱে হ'ব গতিকে দৰ্জা চৰ্জা একো নাই বিচনাখন এইফালে ফিটিং কৰি দিলোঁ আৰু ইয়াতে আৰু মানে কিবা কিবি এইবোৰ মায়ে চিলাই দিয়া এইবোৰ কেঠা বুলি কয় লেপ নহয় আৰু এখন মানে গাত ল'বলৈ আৰু নৰ্মেল আৰু এইফালে ৱাল ভিতৰ ৱাল মানে ইমানটো হৈ আছে আৰু দেওবাৰ মানে কাম কৰিব বাকী চাইডে চাইডে গোটেই স্কোৱাডটো এনেকৈ হৈ গ'ল আৰু আমাৰ ৰুমৰ খিৰিকীখন মানে এনেকুৱা ধৰণৰ আৰু ইয়াত একদম ঘৰ শিলিকা নে কি ঘৰ চিকা চৰাই ধেৰ আছে ইয়াত সেইবোৰ দেখিছেনে গোটেই একদম টিকটিকাই আছে এইফালে কি হ'ল ঐ কি হ'ল অঁ কেনেকৈ কান্দিছে চা এজনী বগীদৈ আজি ভাত খাব দিয়া নাই এইখন খাই আছে তাই এইখন খাই আছে আৰু মানে এনেকৈ আৰু ঘৰটো কমপ্লিট হোৱালৈকে এনেকৈয়ে থাকিব লাগিব যিহেতু মানে উপায়ো নাই আৰু এটা কৰিবলৈ আছেই কাম বহুতেই বাকী আছে মোটামুটি ওপৰতো হৈছে আৰু তলত দেখিছে মানে একো কৰাই নাই তলৰ কাম বহুত বাকী আছে ভিতৰত মানে ৱালবিলাক ইমানটো চবতে উঠি আছে আৰু এইটো বাকী আছে আৰু মোৰ ৰুমৰ পোনে পোনে এইফালে মাহঁতৰ ৰুম আৰু দাদাই মানে এনেকৈ টিং লগাই পিনি বেৰি পেলাই এইটো ৰুম বনাই লৈছে এতিয়া আহি এইটো ৰুম টিং লগাই পিনি মানে হেৰি কৰিছে আৰু এইটো ৰুম মানে হ'ব আলহী চালহী ৰুম ইয়াত আলহী চালহী থাকিব এইটো আগফালে বান্দা এখন হ'ব আৰু এইফালে আমাৰ এই বান্দৰীজনীয়ে এনি টাইম খালি ধূলি লৈ কেনেকৈ আছে চাওক মুখখন তাই কাম নাই আৰু সেইবোৰে কাম মানে আমাৰ পাকঘৰটো অৱস্থা মানে এনেকুৱা হৈ আছে ইয়াত একদম চাহ বনাই আছে ধুনীয়াকৈ খাব লাগিব আৰু এইটো দেখিছে একদম চৌকা ধুনীয়াকৈ বনাই থোৱা আছে জাকি নে কি বুলি কয় এইডাল কাৰ পেটটো মোৰ ডাঙৰ আছে খাই খাই আৰু একদম ধুনীয়াকৈ এটা চাহটো খাই লওঁ হয় নহয় কি হয় কথা ক'লে নুশুনা খালি এই স্কুলো নাযায় নপঢ়ে দেই চবকে কৈ দিলোঁ মই ভিডিঅ'ত তোক লাজ দিব ৰ তোক মানুহে চিনাকি মানুহে দেখিলে তোক লাজ দিব একদম চাহটো মজাকৈ খাই লওঁ আৰু এইফালে পিঠা আছে আমাৰ ঘিলা পিঠা তিল পিঠা লাল চাহ এতিয়া মানে আমি গৈ আছোঁ কাৰেণ্টৰ বিল দিবলৈ আমাৰ কাৰেণ্টৰ বিলখনেই হেৰাই থাকিলে সেইটো কাৰণে এই সিহঁতৰ খনকে দি দিওঁ সেইটো কাৰণে এই দতগাল চাওক আছে এই চকুত কি দিলে এডাল একদম এতিয়া দেৰি নকৰোঁ পটাপট বজৰাংবলী বুলি কৈ গৈ থাকোঁ আৰু হয় নহয় বজৰাংবলী বুলি কৈ দে আকৌ মই ইতিমধ্যে আমাৰ মানে টেঙানীত ভাওনা আজিৰ পৰা আৰম্ভ হৈ গৈছে গতিকে দিনৰ ভাগত মানুহ কেনেকুৱা আমি এতিয়া গৈ চামগৈ আৰু ৰাতি মানে দুদিনমান নোৱাৰিম সেয়েহে আজি মানে প্ৰথম আৰম্ভণি যিহেতু সেইটো কাৰণে এতিয়া গৈ পিনি মানে চাওঁ যে দিনৰ ভাগত মানুহ কেনেকুৱা হৈছে আৰু পেণ্ডেলটো সেইদিনাখন দেখিছিলোঁ ইমান ভাল মানে হোৱা নাছিলে যিহেতু আজি সম্পূৰ্ণ হৈ গৈছে গতিকে যাওঁ এতিয়া ধুনীয়াকৈ আমি চাই আহিমগৈ তেতিয়া দেৰি নকৰোঁ একদম পটাপট যাব লাগে আৰু এইফালে চাওকচোন গোটেই বাগান মানে একদম ভাওনা পাতিছে এই মানে গাৰ্লফ্ৰেণ্ডক মাতিছে আৰু এইফালে মানে কলম মৰা হৈ গৈছে দেৰি নকৰোঁ এতিয়া গৈ থাকোঁ পইচা নাই এইফালে মানুহ দেখিছে একদম যথেষ্ট মানুহ হৈছে আৰু একদম গেটখনো ধুনীয়াকৈ বনি গ'ল আৰু এইফালে মানে দোকান বজাৰ একদম ধুনীয়াকৈ বনি আছে যিহেতু যিদিনা মানে চাবলৈ আহিম সেইদিনা ধুনীয়াকৈ দেখাম আজি অলপ দেখাই দিছোঁ এখন কিন্তু মজা লাগিছে দেই হয় নব আৰু দলংখন দোকানটো মজা বনিছে ইয়াত চবফালে দোকান এখন দলং এখন আৰু এইফালে এখন দলং অভাৰব্ৰিজ দিছে মজা সুন্দৰ পৰিৱেশ আৰু ইয়াতো একদম মজা এইবোৰ বনাই থৈছে ৰাতি ভাগত বেছি ধুনীয়া লাগিব এদিনত ইমানটা ভাল লগা নাই যিহেতু চুৰিয়া পিন্ধি যোৱা নাছিলোঁ কাৰণে মানে ভাওনা ঘৰৰ ভিতৰত সোমাবলৈ বেয়া পালোঁ সেইটো কাৰণে বাহিৰৰ পৰা অলপ দেখালোঁ আৰু মানে ৰ'দটো সেইফালৰ পৰা আছিলে কাৰণে কেমেৰাটো ভালকৈ ইমান নুঠিলে যিহেতু অলপ দেখালোঁ আৰু ৰাতি ভাগত যথেষ্টখিনি ভাল হ'ব মই মানে দিনতে গৈ মানে গম পাই গ'লোঁ গতিকে একদম মজা ধমকা ব্লগ আহিব একদম ভাওনা একদম ধুনীয়া আপোনালোকে চাই ভাল পাব এই নয়না খকুৱানীয়ে ভাত খাই আছে
অ' ইমান ডাঙৰ কাঁহীখনৰ ভাত খাই দিলে একদম ভাত পানী খাই বৈ ধুনীয়াকৈ আজৰি এতিয়া আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই 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 দি দে